নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়াই ভেঞ্চাৰ শিক্ষকসকলৰ লগতে আৰু বিভিন্ন বিষয়ৰ ওপৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। আজি এইটো ভিডিঅ'ত তাৰে বিষয়ে আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ মনোযোগেৰে চাই থাকিব। ৰাজ্যত প্ৰায় ৪,০০০ অবৈধ শিক্ষক শিক্ষয়িত্ৰীৰ নিযুক্তি বিষয়টোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গা এৰা মন্তব্যই তেওঁৰ দায়িত্বহীনতা কুদংগাই দিছে। সঘনাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে তেওঁৰ দায়িত্বহীন মন্তব্যৰে অপৰাধৰ লগতে দুৰ্নীতিৰো সাম্প্ৰদায়িকতা কৰিছে সেইটো স্পষ্টভাৱে প্ৰকট হৈ পৰিছে। অপৰাধ বা দুৰ্নীতিৰ তদন্তৰ ক্ষেত্ৰত অসমীয়া অনা অসমীয়া কোনো বাছ বিচাৰ হ'ব নালাগে। একাংশই বক্ৰপথেৰে চাকৰি লোৱাৰ বাবে উপযুক্ত ল'ৰা ছোৱালীসকলো বঞ্চিত হৈছে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা। যিটো সময়ত হাজাৰ হাজাৰ ভেঞ্চাৰ শিক্ষকে ইমান বছৰে বিনা বেতনে চাকৰি কৰি আছে, তেনে সময়ত মুখ্যমন্ত্ৰীয়ে সেইসকলৰ প্ৰতি নহয়, দুৰ্নীতিগ্ৰস্তসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীগৰাকী এইটো কৈছে যে বহু মেট্ৰিক পাছ নকৰা লোকেও শিক্ষকতা কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ গ্ৰাহলৈ ঠেলি দিয়া হোৱা নাই নেকি? গতিকে এইটো বিষয়ৰ ওপৰত তদন্ত হোৱা জৰুৰী। এই সন্দৰ্ভত উচিত তদন্ত হোৱাৰ লগতে নিযুক্তি দিয়া, নিযুক্তি লোৱা তথা নিযুক্তিত সহায় কৰা মন্ত্ৰী বিধায়ক আমোলাকে ধৰি সকলোকে তদন্ত আওতালৈ আনি উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে।